আজি মই বনাব লৈছোঁ মেগী। এয়া মই 3 পেকেট মেগী লৈছিলোঁ আৰু মেগীখিনি মই প্ৰথমে অলপ সময় বইল কৰি ল'লোঁ। এয়া মোৰ মেগী বইল কৰা হৈ গ'ল। এতিয়া মই মেগীখিনি ধুনীয়াকৈ পানীটো টুকি ল'লোঁ আৰু এনেকৈ চাকনি এখনৰ সহায়েৰে মই পানীখিনি ধুনীয়াকৈ টুকি এয়া মই কাঁহীত থৈ দিলোঁ। আনফালে এখন কেৰাহী গৰম কৰি তাতে মই দিছোঁ ৰিফাইন আৰু মেগী বনাবৰ কাৰণে মই লৈছোঁ মটৰ, নহৰু, ধনিয়া, পিঁয়াজ, মেগী মছলা, বিলাহী আৰু লগতে অকণমান জলকীয়া লৈ লৈছোঁ। এতিয়া মই কেৰাহীখনত প্ৰথমে দিম পিঁয়াজখিনি দি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। তাতে মই দিছোঁ কেঁচা জলকীয়াটো মই বৰ বেছি দিয়া নাই কাৰণ ল'ৰা ছোৱালীয়ে খাব। আৰু লগতে এয়া দিছোঁ নহৰুটো মই মিহিকৈ কুটি লৈছিলোঁ আৰু নহৰুখিনি দি মই ধুনীয়াকৈ অলপ সময় ভাজি ল'লোঁ। ইয়াৰ পৰা ধুনীয়া গোন্ধ এটা ওলাই আহে আৰু অলপ সময় ভজাৰ পিছত মই ইয়াতে দিছোঁ বিলাহী মই এটা দিছোঁ আৰু বিলাহীখিনি মিহি মিহিকৈ কাটি লৈছিলোঁ। বিলাহীখিনি দি অলপ সময় ভাজিলোঁ। ভাজাৰ পিছত মই ইয়াতে দিছোঁ কেঁচা মটৰ দি অলপ সময় ভজাৰ পিছত ইয়াতে মই এতিয়া দিছোঁ আধা চামুচ জলকীয়া গুড়া আৰু আধা চামুচ জিৰা গুড়া, লগতে প্ৰয়োজন অনুসৰি হালধি দি ল'লোঁ। হালধিখিনি দি ভালকৈ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছতে মই ইয়াতে দিম 3 পেকেট মেগী মছলা, কাৰণ মই মেগী লৈছিলোঁ 3 পেকেট, সেয়ে 3 পেকেট মেগী মছলা মই ইয়াতে দি দিলোঁ। মেগী মছলাখিনি দি মই ইয়াতে দিছোঁ 2 চামুচ চয়া চচ দিলোঁ। চয়া চচ দিলে আৰু সোৱাদ লগা হৈ পৰে আৰু চয়া চচখিনি দি মই ভালকৈ লৰাই দিলোঁ। অলপ সময় লৰাই দিয়াৰ পিছতে মই ইয়াত একেবাৰে কম পৰিমাণে নিমখ দিছোঁ, কাৰণ মেগী মছলাত নিমখ আছিলেই, সেয়ে নিমখটো একেবাৰে কম পৰিমাণে দিলোঁ। আৰু ইয়াতে মই দিছোঁ বইল কৰি ৰখা মেগীখিনি দি মই মছলাখিনিৰ লগত ভালকৈ মেগীখিনি মিলাই দিলোঁ আৰু অলপ সময় মিলোৱাৰ পিছতে এয়া মোৰ মেগী ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ কাটি ৰখা ধনিয়াখিনি দি মই ভালকৈ লৰাই দিলোঁ আৰু এতিয়া মোৰ এয়া মেগী খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে জনাবচোন। যদি ভাল পালে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।